সানি ললি মই লগাই দিছো সানি ললি মই লগাই নমস্কাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা অনুষ্ঠানলৈ আজি আমি কথা পাতিম বৰ্তমান অসমৰ পৰিস্থিতিৰ বিষয়ে আৰু আজি আমাৰ লগত উপস্থিত আছে এজন গণ্যমান্য জ্যোতিষী আৰম্ভলেই নি ওম তত এ জ্যোতিষী কি কৈ আছে ওম নহয় ইন্ট্ৰডাকশ্যন দিয়ক ইন্ট্ৰডাকশ্যন নমস্কাৰ চলি আছে বিজেপি চৰকাৰ আৰু আমাৰ লগত আজি উপস্থিত আছে 2021 বৰ্ষৰ এচিএছৰ এজন ষ্টুডেণ্ট হে ডেকা ল'ৰা পইচাটো দিয়া কৰোনা মানে ভেকচিনৰ মানে ৰেজিষ্ট্ৰেশ্যনটো কৰি আছো মানে হ'ল নি ইন্ট্ৰডাকশ্যন দিব নমস্কাৰ কৰোনাৰ পৰা বন্ধ হ'ল IPL মেটচ মই হ'লো 2021ৰ কোভিড বেটচ বাৰু এতিয়া আপোনালোকে সেইবোৰ কথা বাদ দিয়ক আপোনালোকে এতিয়া বৰ্তমান অসমৰ পৰিস্থিতি আৰু কোভিডৰ বিষয়ে কিবা এটা কথা কওক কম ইয়াৰ আগতে তোমাক শুনিছানে তুমি 3 ছেকেণ্ডৰ ভিতৰত ভেকচিন পাবা পৰীক্ষা নিদিয়াকেতো তোমালোক পাছ কৰি গ'লা ন মোপা এটা একদম আঙুঠি লৈ লোৱা তুমি ভেকচিনো নোলোৱাকৈ হ'ব ডক্টৰে MBBSটো এনেহে কৰিলে আৰু হেৰি মহাশয় মই যিটো সুধিছোঁ সেইটো কওক না আপুনি সেইটো কওক কেমেৰা অন হৈ আছেতো নহয় চাওক মানুহবোৰ যিটো হাৰত মানে পধূলিয়ে ঘাটে পাতে একদম গোট খাবলৈ ধৰিছে তাহাঁততো কৰোণা হ'বই ন তাহাঁতি চেনিটাইজাৰ মাৰিব লাগিব এইটো চেনিটাইজাৰ মাৰিলেতো নহ'ব ন এইটো ভিতৰি চেনিটাইজাৰ কৰিব লাগিব মানে এইটো খাম্বা এইটো খাব লাগিব দৰকাৰ হ'লে মই এটা আঙুঠি দিম মাতটো কিবা চিনাকি লাগিছে নাই চাওক আমি জ্যোতিষী মানুহ আমি পৰিস্থিতি মতে সলনি হ'বই লাগিব বাৰু আমি এতিয়া অলপ বেলেগ এটা টপিকলৈ আহিছোঁ ঠিক আছে আপোনালোক অলপ মনে থাকক হেৰি মানে যিহেতু এতিয়া আমাৰ পৰীক্ষা বাতিল হ'ল সেইবাবে আপোনাক মই এটা পৰীক্ষাটো নহ'লে মই এটা নিজৰ ফালৰ পৰা এটা কুৱেশ্যন সুধিবলৈ বিচাৰিছোঁ ৰ'ব এইখিনিতে তুমি এটা আঙুঠি লৈ লোৱা আপুনি কি নোপায় অকল আঙুঠিকে নাথাকিব আঙুঠি কথা নক'বা মোৰ আঙুঠি নালাগে পস্তাবা আঙুঠি নালাগে এতিয়া আপুনি কওক তুমি কোৱা হ'ব তাৰমানে নিউটনৰ ছেকেণ্ড ল তুমি ল আমিতো ছায়েন্সৰ ষ্টুডেণ্টহে আমি ল কেনেকৈ গম পাম ল হৈছে নিউটনৰ ছেকেণ্ড ল হৈছে এইটো ল মানে আৰ্টছৰ ল'ৰা ছোৱালীক সুধিব আপুনি আমি ছায়েন্সৰ ষ্টুডেণ্ট তুমিতো এইবোৰ কথা সুধিলে এওঁক নহ'ব ন এওঁতো 2021 কোভিড বেটছ একো নিউটনৰ সূত্ৰটো কথা পাৰিব বোলে আমেৰিকাত বানপানী হয়নে সেইটো কথা সোধাটো বেলেগ কথা নে কি কোৱা বান্ধু ভাল জৰামুখ দুটাক মাতি আনিলোঁ দেই কি কথা ক'লে কি বহুত কিন্তু মন্ত্ৰ মই কিন্তু টুইটাৰত হেছটেগ চলাম টুইটাৰত কিন্তু মই হেছটেগ চলাম এতিয়া দম দিছে দেই আপুনি দম দিছে আমাক কপনি উঠি গৈছে হে জ্যোতিষী ধৈৰ্য ফল সদায় মিঠা আপুনি ৰমাই মানে সেই কোভিড বেটছ সেইটোৰ কথা কোৱা নাই ধৈৰ্যৰ ফল সদায় মিঠা বুজিছা নাই বুজিছোঁ নিচাযুক্ত দ্ৰব্য কথা আমাৰ এই ষ্টুডিঅ'ত উলিয়াব দেই আমাৰ এইবোৰ প্ৰডাকশ্যনৰ ফালৰ পৰা দিগদাৰ হয় সেইবোৰ কথা কৈছে অলপ দেৰি আগত যে আপোনাৰ যে পাবা যে পৰিছিলে যে কেলে বিমল जुबा केसरी बिमल बोलो जुबा केसरी আহে কেশৰৰ দম বলো যুৱা কেশৰী আপোনাৰ লগত থাকি মোৰো কিবা কিবি আহি গৈছে পাই মই এতিয়া সঁচাকে বলিয়া হ'ম দেই বলিয়া হ'বলৈ এতিয়াও বাকী আছে উপায় আছে এটা আঙুঠি লোৱা মোক নালাগে মোক নালাগে আঙুঠি নালাগে কুল ডাউন বাবা এটা বিয়েৰ দিবা কোনখন ধাৰাত তোমাৰ অকল খোৱাৰ ধান্দা ওলাবা ঠিক আছে বাৰু তোমালোকেতো এইবোৰ কথা এতিয়া বাদ দিয়া এতিয়া আমি এটা বেলেগ এটা টপিক আহোঁ তুমিতো এতিয়া বিনা পৰীক্ষাত পাছ কৰি গ'লা এতিয়া তুমি তাৰমানে তুমি নেক্সট যিটো আহিব তোমাৰ তুমি কি পঢ়িম বুলি ভাবিছা পৰ্ণলজি চুলিটোত লাইনটো বনিবগে যেন লাগিছে এনাৰ্জিৰ কাৰণে এটা আঙুঠি ল'ব পাৰা লগ পাম ধন্যবাদ এইবোৰ কি কথা উলিয়াইছে ষ্টুডিঅ'ত নাপায় মই আচলতে এইটো সাইক'লজি মানে PHY যে সেইটো কথা কৈছিলোঁ ফ্ৰায়ে কৰি দিলা সেইটো কথা কোৱা নাই এই কেলে যে আমাৰ PHY চাহ ৰাম নহয় সানি ললি মই লগাই দিছোঁ কেলে যে তুমি এইটো ঘুকুটিয়াই দিয়া সাইক'লজি মকৰ আঙুঠিৰ প্ৰয়োজন মোক কণ্ট্ৰল ৰুমৰ পৰা ইণ্টাৰেষ্ট দি আছে তাৰমানে মই এতিয়া আপোনালোকক বেলেগ কুৱেশ্যন এটা সুধিছোঁ যিহেতু এতিয়া আপোনাৰ 1 লাখ চাকৰি ওলাব বুলি কৈছে আমি শুনি আছোঁ চ' আপুনি তাৰ কাৰণে এপ্লাই কৰিব দে বাদ দিয়া
পইচা খুৱাই দিম তেতিয়া চাকৰি দি দিব তোহাৰ আম্মা কি কচম এইবাৰ পইচা খোৱালে উকিলে থ'ব এইবাৰ ৰাইজৰ মাজত নাই বিধানসভাত আছে তুমি মোক কি বুলি ভাবিছা অ ভস্ম কৰি দিম এতিয়া মই সঁচাকৈ পাগল হ'ম আপোনালোকক দুজনৰ পৰা মই সঁচাকৈ পাগল হ'ম আপুনিও এতিয়া পাগল বুলি কনফাৰ্ম হোৱা নাই এতিয়াও কৈ আছো আঙুঠি ল আঙুঠি কথা নক'ব মোৰ চোৰ সঁচাকৈ বহুত বেয়া হৈ গৈছে হেৰি তেনেকে কথা নক'ব ইজ্জত আছে কিন্তু আৰু এতিয়া আমি বিশেষ দেৰি আমি অনুষ্ঠান চলাব নোৱাৰিম মোৰ ওপৰৰ পৰা আপোনাৰ দেখিছে ইয়াত কৈ আছে যে অনুষ্ঠানটো অতি অদ্ভুত হৈছে চ' আমি অনুষ্ঠানটো ইমানতে সামৰিব লাগিব আৰু আমি শেষৰ ফালে গৈ আছোঁ ইয়াত ক'ৰবাত গৌচু বান্ধিছে নি বাৰু বৰ বেয়া গোন্ধাইছে তেৰি সেইটো জ্যোতিষীৰ উগা মোৰ অথনি পৰা লাগি আছে হাগা যোৱা পলম নকৰিবা আজি আমাৰ এই অনুষ্ঠানলৈ অতি ঠেক মগজত যথামূৰ্খ দুটাক মাতি আনিছিলোঁ হেৰি কি বুলি ক'লে আপোনাক কিন্তু ধৈৰ্য ধৰি আছো ভস্ম কৰি দিম গোটেই জীৱন পৰলা হৈ খাব লাগিব হেৰি আপুনি ক'বলৈ আহিছে নেকি মই এতিয়া টুইটাৰত আপোনাৰ হেছটেগ চলাম ৰ'ব আপোনাৰ ওপৰত আপুনি টুইটাৰ পাৱাৰ জনা নাই ৰ'ব আপোনাক ৰ'ব উপায় নাই ইমানতে সিহঁতক খেদি পেলাই আমাৰ অনুষ্ঠানটো সামৰিবলগীয়া হৈছে দুটা গাৰ্ড লগাই পেলাই সিহঁতক মই চেণ্ডেল দলিয়াই পেলাই খেদিছোঁ তেওঁ বোলো নগৈছিলে মোক মাৰিবলৈ আহিছিলে কিন্তু তেওঁ বোলো খেদি মেলি যেন তেনে আমি এতিয়া মই ষ্টুডিঅ'ত শান্তিয়ে বহি আছোঁ আমি অনুষ্ঠানটো ইমানতে সামৰি মাৰিছোঁ আপোনালোকে বেয়া নাপাব যিখিনি হৈছে আমাৰ অনুষ্ঠানটোত আৰু এই যধামুখতাক মাতি আনি মোৰ নিজে লাজ পাইছোঁ মোৰ নিজৰ প্ৰেষ্টিজটো নাইকিয়াইছে গৰম ইচ্ছা কেমেৰা বন্ধ কৰ মই যাম ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আৰু এই ভিডিঅ'টো সম্পূৰ্ণ আমাৰ কি কাৰণে বনোৱা হৈছিলে মনোৰঞ্জনৰ কাৰণে মনোৰঞ্জন আৰু হাস্যৰসৰ কাৰণে বনোৱা হৈছে যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাক ক্ষমা কৰি দিব আৰু পাৰিলে হেডফোনডাল লগাই ল'ব দে কিন্তু ভিডিঅ'টো লাষ্টতহে কৈছোঁ হেডফোনডাল লগাই ল'বলৈ আগত যদি আপোনালোকে পৰিয়ালৰ লগত সম্পূৰ্ণভাৱে চাইছে জেগাকণ একেই নহয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ জেং কৰি দিম আছাম ইউটিউব চেনেল আৰু নেক্সট এখন শ্বৰ্ট ফিল্ম আহি আছে আচলতে কেইদিনমানৰ পিছত আহি আছে তাৰ আগত বেলেগ ভিডিঅ' আহিবও পাৰে চ' চাই থাকিব আমাৰ চেনেলটো আপোনালোকে মনোৰঞ্জন আৰু কমেডি দুটা একেলগে পাই থাকিব ন' টেনশ্যন চ' আজিলৈ উইদাউট পেঞ্চন আজিলৈ বাই বাই